জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ চকুত চকুপানী কোনে কন্দুৱালে মোহময়ী অভিনেত্ৰীগৰাকীক অভিনেত্ৰীগৰাকীৰ কাহিনী শুনিলে আপোনালোকৰো চকুলো বৈ আহিব ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেত্ৰী পাপৰি ভূঞাই নিজেই ৰাজহুৱা কৰিলে নিজৰ জীৱনত ঘটা এটি হৃদয় বিদাৰক কাহিনী তাৰ পাছত যে বিয়াখন নহল মই মাহঁতক ক'লো যে মা 3 তাৰিখে মোৰ গাঁৱত কিন্তু তেতিয়ালৈকে এই চেপ্টাৰখিনি গম নাপায় মই কিয়নো কম সুদীৰ্ঘ 7 বছৰীয়া প্ৰেমৰ অন্তত বিয়াৰ দিন বাৰ ঠিক হোৱা উপৰিও বিয়াৰ সকলো যা যোগাৰ হৈ উঠাৰ পিছত বিয়ালৈ মাত্ৰ 23 দিন থকাৰ সময়তে অভিনেত্ৰী পাপৰি ভূঞাৰ ভাগিল বিয়াখন এই কথা ৰাজহুৱা কৰিবলৈ গৈয়ে অভিনেত্ৰীগৰাকী যেন আৱেগিক হৈ পৰিল তথাপিও দীৰ্ঘদিনীয়া খুব অভিমান দুখ সকলো কথা ৰাজহুৱা কৰিলে মোহময়ী অভিনেত্ৰীগৰাকীয়ে এগৰাকী ইউটিউবাৰ সৈতে হোৱা বাৰ্তালাপত এই দুখৰ কথা পোহৰলৈ আহিল বিয়াখন ঠিক হোৱাৰ পিছতো কিয় ভাঙিল বিয়াখন এতিয়া পাপৰি ভূঞাৰ মুখেৰে শুনোচোন আহক তাৰ পাছত যে বিয়াখন নহল মই মাহঁতক ক'লো যে মা 3 তাৰিখে মোৰ গাঁৱত কিন্তু তেতিয়ালৈকে এই চেপ্টাৰখিনি গম নাপায় মই কিয়নো কম কিজানি সেই মানুহজনৰ লগতে মোৰ জেঠ মাহত বিয়া হ'বই মই আৰ্ট পেপাৰখন মোৰ ওচৰত এতিয়াও আছে মই তাত ডেটটো লিখিছিলোঁ যিমান ৰং আছিলে তাত চব আঁকিছিলোঁ কি আঁকিছিলোঁ মই নাজানো মাজে মাজে ফোন কৰে কেতিয়াবা কিয় ফোন কৰে ফোন কৰে মানে বিয়া পাতিব এনেকুৱা নহয় যে বিয়া নাপাতিব কিন্তু মই ভুল কৰিলোঁ মই বেছি সন্দেহ কৰিলোঁ বেছি কিবা কৰিলোঁ এনেকুৱা ধৰণৰ তাৰ ইজ্জত গৈছে তাৰ কামৰ জেগাত এনেকৈ বুলি খালি ক'ব বিচাৰে আৰু প্ৰতিটো সময়ত এনেকুৱা লাগি আছে এইখিনি সময়ত মোৰ জোৰোণ হ'লহেঁতেন এইখিনি সময়ত মোৰ ৰিচিপশ্যন চলি থাকিলেহেঁতেন এইখিনি সময়ত আমাৰ অঞ্চলটোৰ মানুহখিনি মিতি কুটুম চবে ফূৰ্তি কৰিলেহেঁতেন নাচিলে বাগিলেহেঁতেন ফটো উঠিলেহেঁতেন এটা উখল মাখল পৰিৱেশ হৈ থাকিলেহেঁতেন যিমান সময় গৈ আছে ৰাতি হৈ আহি আছে সিমানে ইমান সময়ত মোৰ দৰা আহিলেহেঁতেন